জৰাজীৰ্ণ পথত অতিষ্ঠ ৰাইজ, কাণ হাৰ নাই স্থানীয় বিধায়কৰ। জৰাজীৰ্ণ এক পকীপথ মেৰামতিত মূৰ ফুলানিৰ একাংশ মহিলা। বিধায়কলৈ অধীৰ আগ্ৰহেৰে আপেক্ষিছে অঞ্চলবাসীয়ে পথটি সুচল কৰি তোলাৰ বাবে। আজি আমি আপোনালোকক দেখুৱাম একাংশ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ। জৰাজীৰ্ণ পকীপথ মেৰামতিৰ বাবে ওলাই আহিল শতাধিক মূৰ ফুলানি অঞ্চলৰ মহিলা। সহযোগ কৰিলে কিছু সংখ্যক পুৰুষেও। ৯৪ সংখ্যক সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ সদাব্যস্ত মূৰ ফুলানি শ্যামৰায়পুৰ, বগিজান, গোলাঘাট, দৈগ্ৰুম, মৰঙী, নুমলীগড় সংযোগী এইটো নামত এটি পকী পথ। কিন্তু বৰ্তমান প্ৰকাণ্ড গাঁতেৰে সমৃদ্ধ এই পকী পথটিৰ বৰ্তমান অৱস্থা জৰাজীৰ্ণ। এই জৰাজীৰ্ণ পথটিৰে নিতৌ সহস্ৰাধিক বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হৈছে। পথটিৰ প্ৰকাণ্ড গাঁতবোৰত পুখুৰী সদৃশ পানী। আজি মূৰ ফুলানি অঞ্চলৰ শতাধিক আত্মসহায়ক গোটৰ মহিলাই এনেদৰে পথটিলৈ ওলাই আহি কিছু মেৰামতি কৰে। অঞ্চলবাসীয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ বলিষ্ঠ পদক্ষেপত এই পথটি যাতায়াতৰ সুচল কৰি তুলিবৰ বাবে আহ্বান জনাইছে। আমি এই ৰাস্তা মেৰামতিৰ কাৰণে আমি বহুত দিন ধৈৰ্য ধৰি বাট চালোঁ। চৰকাৰে একো পদক্ষেপ হাতত নোলোৱা দেখি আমি গাঁৱৰ মহিলাসকলে আজি একগোট হৈ ৰাস্তা মেৰামতিৰ কাৰণে ওলাই আহিছোঁ। যথেষ্ট বালি কুঁৱাৰী আমাৰ এই ৰাস্তাত বালি গাড়ী চলে। সেয়েহে এই কাৰ্যসূচীৰ মাজেৰে বালি কুঁৱাৰীৰ মালিকসকলে আমি ভাগ নিবেদন কৰিছোঁ, যাতে তেখেতসকলে আমাৰ ডাঙৰ গাঁতবিলাকত শিল পাথৰ পেলায়। মই এই গাঁৱৰ আশাকৰ্মী হিচাপে নিবেদন কৰিব বিচাৰিছোঁ, এই ৰাস্তাদি আমি যেতিয়া গৰ্ভৱতী মহিলা ট্ৰিটমেণ্টৰ কাৰণে লৈ যোৱা হয়, তেখেতসকল বহুত কষ্টত ভুগিবলগীয়া হয়। লগতে এবছৰ পৰ্যন্ত আমাৰ হৈ যোৱাৰ আমাৰ হাতত তথ্য আছে। সেয়েহে আমি চৰকাৰক নিবেদন জনাইছোঁ, আমাৰ ৰাস্তাটোৰ পথ নিৰ্মাণ কৰি সুচল কৰি দিয়ে যাওক। নুমলীগড়ৰ পৰা অতুল বৰা আৰু প্ৰকাশ কুৰ্মীৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।